নমস্কাৰ বন্ধু বান্ধৱীসকল, সদায় আনাদৰে আজিও আপোনালোকৰ বাবে এছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ড্ৰাইভাৰ আৰু এছাম হেল্থ ছাৰ্ভিচৰ অতি দৰকাৰী কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ লৈ আনিছোঁ। আশা কৰোঁ আপোনালোক তাৰ পৰা উপকৃত হ'ব। যদি ভিডিঅ'টো ভাল লাগে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল, দেউৰী সম্প্ৰদায়ৰ লোকে পালন কৰা উৎসৱটোৰ নাম কি? উত্তৰ ইবাকু বিচু। বহাগ মাহৰ প্ৰথমটো বুধবাৰৰ পৰা 7 দিন ধৰি দেউৰী সম্প্ৰদায়ৰ লোকে এই উৎসৱটো পালন কৰে। পিছৰ প্ৰশ্নটো হ'ল, তোডাসকল কোন ৰাজ্যৰ জনজাতি? উত্তৰ তোডাসকল তামিলনাডু ৰাজ্যত বাস কৰা এটি জনজাতিৰ নাম। ৰিংগিত কোন দেশৰ মুদ্ৰাৰ নাম? উত্তৰটো হ'ল ৰিংগিত মালয়েছিয়া দেশৰ মুদ্ৰাৰ নাম। আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিল? আৰ্যসকল ভাৰতলৈ মধ্য এছিয়াৰ পৰা আহিছিল। হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজনৰ নাম কি? হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন হ'ল চুহুংমুং। চুহুংমুঙক দিহিঙীয়া ৰজা নামেৰেও জনা যায়। পিছৰ প্ৰশ্নটো হ'ল, শিৱ থাপা কি খেলৰ লগত জড়িত? উত্তৰ বক্সিং। শিৱ থাপা বক্সিং খেলৰ লগত জড়িত। অসমৰ সপ্ততীৰ্থ বুলি ক'লে কোনখন চহৰক জনা যায়? উত্তৰ অসমৰ সপ্ততীৰ্থ বুলি ক'লে তেজপুৰ চহৰক জনা যায়। ভাৰতৰ ভূস্বৰ্গ বুলি কোনখন ঠাইক জনা যায়? ইয়াৰে উত্তৰটো হ'ল ভাৰতৰ ভূস্বৰ্গ বুলি কাশ্মীৰক জনা যায়। পিছৰটো প্ৰশ্ন হ'ল, অশোকৰ শিলালিপিবোৰ কি ভাষাত লিখা আছিল? উত্তৰ অশোকৰ শিলালিপিবোৰ প্ৰাকৃত ভাষাত লিখা আছিল। ভাৰতীয় সেনা দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ ভাৰতীয় সেনা দিৱস 15 জানুৱাৰী পালন কৰা হয়। ৰংগাস্বামী কাপ কি খেলৰ লগত জড়িত? উত্তৰ হকী। ৰংগাস্বামী কাপ হকী খেলৰ লগত জড়িত। পিছৰ প্ৰশ্ন হ'ল, বাইখো পূজা কোন জনগোষ্ঠীৰ লোকে পালন কৰে? উত্তৰ বাইখো পূজা ৰাভা জনগোষ্ঠীৰ লোকসকলে পালন কৰে। ত্যাগবীৰ কবি বুলি কোনজন কবিক জনা যায়? ত্যাগবীৰ কবি বুলি হেমচন্দ্ৰ বৰুৱাক জনা যায়। নৰ্থ কোৰিয়া আৰু ছাউথ কোৰিয়াৰ মাজৰ সীমাৰেখাডালৰ নাম কি? ইয়াৰে উত্তৰ হ'ল 38 পেৰেলেল। নৰ্থ কোৰিয়া আৰু ছাউথ কোৰিয়াৰ মাজৰ সীমাৰেখাডালৰ নাম হ'ল 38 পেৰেলেল। পিছৰ প্ৰশ্ন হ'ল, ঝাৰখণ্ডৰ ৰাজধানীখনৰ নাম কি? উত্তৰ ঝাৰখণ্ডৰ ৰাজধানীখনৰ নাম হ'ল ৰাঁচী। সাৰামতি শৃংগটো ভাৰতৰ ক'ত অৱস্থিত? উত্তৰ সাৰামতি শৃংগটো ভাৰতৰ নাগালেণ্ডত অৱস্থিত। পিছৰ প্ৰশ্ন হ'ল, ৰবীন্দ্ৰনাথ ঠাকুৰে ত্যাগ কৰা উপাধিটোৰ নাম কি? উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰে ত্যাগ কৰা উপাধিটোৰ নাম হ'ল নাইট। তেওঁ 1919 চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত নাইট উপাধিটো ত্যাগ কৰিছিল। পিছৰটোৰ প্ৰশ্ন হ'ল, ভাৰতত প্ৰথমতে মুদ্ৰা প্ৰচলন কোনে কৰিছিল? উত্তৰ ভাৰতত প্ৰথমতে মুদ্ৰা প্ৰচলন মহম্মদ বিন তুগলকে কৰিছিল আৰু ৰূপৰ মুদ্ৰা প্ৰচলন কৰিছিল চুক্লেংমুঙে। চৰমাগা কোন জনগোষ্ঠীৰ উৎসৱ হয়? উত্তৰ হাজং জনগোষ্ঠীৰ উৎসৱ হয়।